বন্ধুসকল, মোৰ তৃতীয়টো ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আহি পালোঁ আজি দিল্লী। গতিকে আজি ব্লগটো দিল্লীৰ পৰা আৰম্ভ কৰিলোঁ। যোৱাকালি ভিডিঅ' দিয়া নহ'ল, কাৰণ মোবাইলত চাৰ্জ নাছিল, অলপো চাৰ্জ নাছিল। কাৰণ যিখিনি আছিল সেইখিনি আমাৰ প্ৰয়োজন, মানে অচিনাকি ঠাইলৈ যেতিয়া আহিছোঁ প্ৰথমবাৰৰ কাৰণে, গতিকে সেইখিনি চাৰ্জ লাগিবই, কাৰণ মোবাইলটো নহ'লে আজিকালি একো নাই। গতিকে আজি আহি পালোঁ আমি দিল্লী। দিল্লীৰ পৰা ইয়াত গাড়ী ভাড়া কৰিছোঁ আমি চাৰিজন যাম। গাড়ীৰ পৰা যাই কিনে আমি ডাইৰেক্ট এতিয়া যাম আমি হাৰিদ্বাৰ। আপোনালোকক দেখুৱাম যিখিনি পাৰোঁ, তাৰে পিছত চাই দিব ব্লগটো। ৰতন গাড়ীত আহি কিনে আমি এইখন হোটেলত কিবা এটা খাই ল'লোঁ, দ্য নিৰ্বাণা প্লেচ। কি ক'ম, অৱস্থা একদমেই বেয়া। মানে আপোনালোকে জানে হয়তো, নিউজতে পাইছে বিহাৰত ট্ৰেইনখন জ্বলাই দিয়াৰ কাৰণে ক'তোৱে মানে ট্ৰেইন চলা নাই। আমি দিল্লীত গ'লোঁ, দিল্লীত গৈও ট্ৰেইন নাপালোঁ। গতিকে আমি প্ৰাইভেট গাড়ী চুইফ্ট ডিজায়াৰ এখন ভাড়া কৰি আমি ডাইৰেক্ট যাম, কি বুলি কয় এইটো, হাৰিদ্বাৰৰ পৰা আৰু আমি গাড়ী ভাড়া কৰিব লাগিব। তাতে ৰাতি থাকিম, আমি থাকি কিনে নেক্সট দিনা ৰাতিপুৱা 5টা 5:30 মানত আমি কেদাৰনাথ যাত্ৰা কৰিম। ঋষিকেশলৈকে যাম, তাৰপিছত তাত পাছ কৰিব লাগিব, তাৰপিছত আমি কেদাৰনাথ যাম। কেদাৰনাথ যাই কিনে আপোনালোকক দেখুৱাব চেষ্টা কৰিম। গতিকে বহুত মানে অৱস্থা একদমেই বেয়া, ইমান হ'ব বুলি ভবা নাছিলোঁ। চবটো আমি ট্ৰেইনৰ মানে কামাখ্যাৰ পৰা আহি কিনে আমি ডাইৰেক্ট দিল্লীত টিকেট কাটিছিলোঁ, দিল্লীলৈকে নাহিল। তাৰপৰা দিল্লীত আমি ভাবিছিলোঁ দিল্লীত পাম ট্ৰেইন, দিল্লীতো নাই। কি কৰিম আৰু, অৱস্থা একদমেই বেয়া। তথাপিও যেতিয়া আহিছোঁ, যেতিয়া ইমান দূৰলৈকে আৰু ফ্ৰী নাযাওঁ, আহিছোঁ যেতিয়া যামেই। সেইখিনিয়ে আৰু ক'ব লগা, কি ক'ম। চাই দিব ব্লগটো, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। হাৰিদ্বাৰ আহি পালোঁ, আহি কিনে অকণমান ঘূৰি আমি ভালকৈ ঘূৰি এতিয়া ক'ত আহিছোঁ চাওক, গংগা নদী। ইয়াত অলপমান গা চা ধুই ভৰি হাত ধুই ধুনীয়াকৈ আমি এতিয়া ঋষিকেশ যাম। তাৰপিছত তাত থাকি কিনে নেক্সট দিনা আমি কেদাৰনাথ গৈ আছোঁ। আৰু এটা বস্তু চাওক, এইটো চাওক, ত্ৰিফুল হ'লে এডাল বহুত দীঘল। কেনেকুৱা?
হা ঘাটটো ক'ত আছে চাওঁ গুগলত চাওঁ এই চব ঘাটেই দেখোন ইয়াতে মেইন ঘাটটো ক'ত মোবাইল পৰি আৰতি হ'ব তাৰে কাৰণে মানুহবিলাকে ইয়াত নিদি আছে।
আৰতি হ'ব, গতিকে আৰতি হ'লৈকে আমি নাথাকোঁ, কাৰণ এইপিনে আমাৰ বাছ দেৰি হৈ যাব। আমি ঋষিকেশলৈ যাব লাগিব আৰু 22-23 কিলোমিটাৰমান হ'ব। গতিকে এতিয়া আৰু বিয়াত বেছি দেৰি কৰিলে এইপিনে বাছ পাব নহয়, গতিকে সোনকালে যাম এতিয়া। ঠিক আছে, লগ পাইছোঁ। ঋষিকেশ আহি পালোঁ, পাই কিনে ৰুম এটা ল'লোঁ আমি, দেখাইছোঁ আপোনালোকক। এখন বিচনা হয় আৰু বেছি দিন হোৱা নাই চাগে এইটো বাথৰুম। বেয়া নহয় আপোনাৰ। এতিয়া 9টাৰ পৰাই ল'লোঁ আমি, অহাকালি 11টালৈকে 1200 টকা কৈছে। বেয়া নহয় তথাপি। উফ, বহুত ভাগৰ লাগিছে। এতিয়া ধুনীয়া গা চা ধুই কিনে শুই যাওঁ। মোটামুটি ঘৰৰ পৰা অহাৰ পৰা ভালকৈ শুবই পৰা নাই। আজিয়ে ৰুম ল'লোঁ ইয়াত শুই কিনে। কালি ৰাতিপুৱা এতিয়া আমি যাম, গা পা ধুই আমি ওচৰতে বাছ ষ্টেণ্ড আছে তাত সুধিম। তালৈকে গ'লে মানে কেইটামান বজাৰ পৰা বাছ পাম, তাত সুধি কিনে আমি সেইটো টাইমত ওলাই যাম ইয়াৰ পৰা। গতিকে অহাকালি আমি কেদাৰনাথ যাম। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব।